আমাৰ হেমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ বক্তৃতা শুনিছো আৰু দুইজনে যি ধৰণে ক'ব বিচাৰিছে যে অসম এতিয়া চকচকাই গৈছে, অসমত কোনো সমস্যাই নাই, বেমাৰী হ'লেও সমস্যা নাই, চাকৰি হ'লেও সমস্যা নাই, বানপানী হ'লেও সমস্যা নাই, ৰাস্তাৰো সমস্যা নাই, এতিয়া একো সমস্যাই নাই। তেতিয়াহ'লে আপোনালোকে এতিয়া ঘৰত বহি থাকিব পাৰে এতিয়া, কাৰণ এতিয়া সমস্যাই নাই আৰু ইমান অৱস্থা ভাল, অৰ্থনৈতিক ভাল যে আজি সেয়েহে মুখ্যমন্ত্ৰীয়ে আজি স্পেচিয়েল এয়াৰক্ৰাফ্ট লৈহে দিল্লী যায়। আমিতো 15 বছৰ কোনো যোৱা নাই। হয়, আপোনালোকৰ ৰিচোৰ্চ বাঢ়িছে, চব বাঢ়িছে। যদি ইমানেই ৰিচোৰ্চ বাঢ়িছে, স্কুলৰ শিক্ষকসকলক আজি নিযুক্তি দিয়া নাই কেলে? কণ্ট্ৰেক্ট চাৰ্ভিচ যিবিলাক আছিলে তেওঁলোকক দিয়া নাই কেলে? আনকি আমাৰ আছে, আপোনালোকে দিয়ক। আপনি কি করেছেন? আমাক সেইকাৰণে আজি আমি কিয় কৰিছো যে আমি এইখিনি কাম কৰিব নোৱাৰিলো আৰু এইটো দিছিলে আশ্বাস আৰু আপোনালোকেই কৈছে আপোনাৰ নহয় আপোনালোকৰ লিডাৰে কথা কৈ আছে, আপোনালোকে ৰেষ্ট্ৰিক্ট কৰকচোন নিজকে। আমাৰ বিজেপিৰ মানুহ আমি ৰেষ্ট্ৰিক্ট কৰিছো, আপোনাসকলে কৈছে যে আমাৰ টেক্স বাঢ়িছে, চেন্ট্ৰেল গভৰ্ণমেণ্টৰ পৰা এলোকেশ্যন বাঢ়িছে, এইকাৰণেইটো হৈছে। আমি কি কৈছিলো যে আমাক এলোকেশ্যন দিয়া নাছিল, কম দিছিলে, ইমান ভাল হৈ গ'ল যে দুটা কাগজৰ কলো এতিয়া মৰি গ'ল। দলঙৰ ইমান হ'ল, যিখন দলং মাজুলীত গাডকাৰীয়ে কৰিছিলে সেই দলঙৰ দেখোন এতিয়া ফুটা এটাও ফুটা নাই। কিন্তু মই কৰা নাই। আজি দলঙৰ কথা কৈছে, মই এতিয়াও কৈছো মুখ্যমন্ত্ৰীৰ সমষ্টি মাজুলীত তেতিয়া আমাৰ দিনত যিমান দলং হৈছে আজি হৈছেনে? যদি হৈছে বুলি কয় মোৰ আধা নালাগে 1/3 হ'লে মই ৰিজাইন দিম, 1/3 যদি হয় মই ৰিজাইন দিম, এইটোৱে কৈছো। বাকীটো ডিপিআৰ হৈ থাকিব পাৰে, এইটো হ'বই আৰু অহা বছৰৰ পিছত কি হ'ব? ডিপিআৰ হৈ আছে, সিখন হৈ আছে, ব্ৰহ্মপুত্ৰৰ ওপৰত কোনখন দলং হ'ল? কিন্তু আপোনাসকলে আহিটো কৈ গ'ল, বগীবিল কৰি দিলো, ধলা ফটা কৰি দিলো, এতিয়া নোৱাৰে কেলে? এতিয়াতো 6 বছৰ হ'ল দিল্লী। তেন্তে ৰাইজ চক আজি ভাৰতবৰ্ষৰ ইকনমি কি হৈছে? সুব্ৰমণিয়াম যিজন আছিল ইকনমিক এডভাইজাৰ, তেওঁ ভাৰতবৰ্ষৰ ইকনমি কি কৈছে? যে ইণ্টেনচিভ কেয়াৰত আছে। এইটো মোৰ বক্তৃতা নহয়, যদি চাব বিচাৰে এই কাগজবিলাকতে আজি আছে যে ভাৰতৰ ইকনমিক এডভাইজাৰ, আৰু যাৰ কাৰণে প্ৰধানমন্ত্ৰী এতিয়া আজি কিছুদিনৰ আগত এই ইণ্ডাষ্ট্ৰীসকলৰ লগত তেখেতে কিয় আলোচনা কৰিবলগীয়া আছে? আকৌ অসম ক'ৰ পৰা পাব? ইমান আমাৰ ইয়াত ক'ত ইমান ৰিচোৰ্চ আছে? আজি কৈছে যে 600 কোটি টকা আমাৰ চৰকাৰৰ ফালৰ পৰা দিছে এই ফ্লাডৰ ইৰিগেশ্যনৰ কাৰণে। এই ইয়াতে আছে মহন্ত, ভাল কথা, 600 যদি দিছে মহন্ত আটাইতকৈ সুখী হ'ব লাগিব। আজি এইবিলাক হিচাপ দিছে। ইয়াৰ বাদেও মই হেমন্ত বিশ্ব শৰ্মাই আজি যিটো ৰাজনীতি কৰিবলৈ বিচাৰিছে, হিন্দু মুছলমান অসমীয়া বঙালী, আমি সেইটো ৰাজনীতি কৰিব বিচৰা নাই। এফালে সনাতন ধৰ্মৰ কথা কৈছে আৰু আনফালে তেওঁলোকে বিভাজন কৰিবলৈ বিচাৰিছে। সেয়েহে মই এটা উদাহৰণ যদি কাগজত চাব বিচাৰে, ভাৰ্মা বুলি এজন আছে, তেওঁ JDU মেম্বাৰো, তেওঁ কি কৈছে যে আজি মহাত্মা গান্ধীৰ 150 বছৰীয়া যিটো আজি জন্মদিৱস পাতিছে, কিন্তু আজিৰ চৰকাৰে আজি সেই যিটো মহাত্মা গান্ধীৰ আদৰ্শ আছিল সেই আদৰ্শৰ পৰা আঁতৰি গৈছে, যাৰ ফলত আজি বিজেপিটো এনে দল আছে যি মহাত্মা গান্ধীক হত্যা কৰিছিল, নাথুৰাম গডছেকো তেওঁলোকক আজি পেট্ৰিয়ট বুলি ক'ব বিচাৰিছিল, তেওঁলোকৰ MPA কৰিবলৈ বিচাৰিছিল। আৰু যদিও মোদী ডাঙৰীয়াই কৈছিল তেওঁক মই ক্ষমা নকৰিম, আজিওতো তেওঁক ক্ষমা কৰি আছে। আজি এই কথাবিলাক মোৰ নহয়। আজি হেমন্ত বিশ্বই কি কৰিব বিচাৰিছে? তেওঁ এফালে সনাতন ধৰ্মৰ কথা কয়, হিন্দুৱে হয়, হিন্দুসকলে তেওঁলোকৰ যিটো কয় সনাতন ধৰ্মত বিশ্বাস কৰে, সকলো ধৰ্মৰ প্ৰতি সমান আছে, কিন্তু হেমন্ত বিশ্ব বা বিজেপিসকলৰ নাই। এই হিন্দু ধৰ্মটো অকল বিজেপিসকলৰ মনোপলি নহয়, ময়ো হিন্দু। বিজেপি হিন্দুৱে কৈছে ৰাজনীতি কৰিবলৈ, মই হিন্দু ৰাজনীতি কৰিবলৈ কোৱা নাই। মই নামঘৰলৈও যাওঁ, তাৰ পৰা গীৰ্জাঘৰলৈও যাওঁ, মছজিদলৈ যাওঁ, গুৰুদ্বাৰলৈও যাওঁ। বিজেপি নেতাবোৰ নাযায় কিয়? যাব পাৰে, ভাল কথা। যিসকলে গৈছে ভাল পাইছে, ইফতাৰ পাতিছে। আজিতো কি কয় হেৰিয়ে ইফতাৰ নাপাতেই দেখোন, হেৰিয়ে প্ৰধানমন্ত্ৰী মোদীয়ে নাপাতেই। আপোনাৰ নেতা কথাই কৈ ফেচ টুপিটিকে পিন্ধিবলৈ টান পায়। আপোনালোকৰ নেতা কথা কৈছে, মোৰ কথা কোৱা নাই। আজি তেওঁ আসাম চুক্তিৰ কথা কয়, 71টো কথাটো কেনেকৈ নহ'ব? তেওঁ আজি কি ইণ্টাৰপ্ৰিটেশ্যন দিবলৈ গৈছে? হয়, তেতিয়া কি কৈছিল যে 66 বিলাকৰ অহালৈকে অট'মেটিকেলি হ'ব আৰু বাকী 71লৈকে যিখিনি আহিছে
সেই 24 মাৰ্চৰ আগত সেইখিনি হয় ৰেজিষ্টাৰ কৰাব লাগিব তেখেতে যিটো কৈছে আৰু কিন্তু দে উইল এনজয় অল দি ৰাইটছ এক্সেপ্ট ভোটিং ৰাইটছ 71টো কাটা বেৰ নহয়তো কি তাৰ মানে 71লৈকে যি আহিব 71ৰ আগতে যদি যিসকলে প্ৰমাণ কৰিব যাৰ নাম 71ৰ ভোটাৰ লিষ্টত আছে সেই বেচিছতে আমি এনআৰচি হ'বলৈ গৈছোঁ আজি ক'ৰ পৰা ডিপ্ৰেছাৰ যিটো কৈছে আমি ডেভিয়েট কৰিছোঁ আজি আমি সেইটোৱে ক'বলৈ বিচাৰিছোঁ যে সেই বেচিছতে আমি 71 লৈছিলোঁ আৰু তেতিয়া তেওঁতো আছিল তেওঁ নিজেও কৈছে যে ময়ো একেলগে গৈছিলোঁ তেতিয়াতো হেমন্ত বিশ্ব শৰ্মা এতিয়া আজিয়েই কৈছোঁ যে ময়ো আছুৰ লগত আলোচনা কৰি প্ৰধানমন্ত্ৰীৰ ওচৰলৈ গৈছোঁ তেতিয়াতো তেখেতো আছিল এই 71ৰ কথা যিটো আজি কৈ আছে যে আজি আৰু ভোটাৰ লিষ্টখন হয় মই 2014 চনৰ কথাটো কি কৈছিলোঁ তেওঁলোকে সেইটো আকৌ মিছ ইণ্টাৰপ্ৰেট কৰি থাকে মই কৈছিলোঁ যিবিলাকৰ নাম 2014 চনৰ ভোটাৰ লিষ্টত আছে সেইবিলাকৰ নাম অট'মেটিকেলি এনআৰচিত আহিব লাগে আজি মই কওঁ 2019 তেতিয়া 2014 চনত কৈছিলোঁ আৰু সেইখন মই এফিডেভিটো দিছিলোঁ সুপ্ৰিম কোৰ্টে সেইখনে না ৰিজেক্টটো কৰিছে না একচেপ্টটো কৰিছে পেণ্ডিং কৰি থৈ দিছে আৰু আজিও কৈছে 2019 চনৰ যি ভোটাৰ লিষ্ট কাৰণ তেওঁলোক ভাৰতীয় নাগৰিক নহ'লে ভোটাৰ কেনেকৈ হ'ব আৰু ইয়াত বঙালী হিন্দুৰ কথা ক'ত কৈছে আজি বঙালী হিন্দু আটাইতকৈ বেছি চাফা হৈছে আপোনালোকৰ দিনত আজি এই যে 19,000 আছে 19 লাখ তাৰ 11-12 লাখটো বঙালী হিন্দু এই বঙালী হিন্দুসকলক বাদ কোনে দিলে আজি কোনে বাদ দিলে আমাৰ দিনত তেওঁলোক ভাৰতীয় নাগৰিক আছিল আমাৰ দিনত ভোট দিছিল এতিয়া তেওঁলোকক ৰিফিউজি বনাই পেলাল আমি বঙালী কেনেকৈ বিৰোধী হ'ব এইবোৰ বঙালী হিন্দু আৰু আমাৰ ইয়াত বঙালী হিন্দু বঙালী মুছলমান বঙালী কিন্তু নাই কাটাৰ দে লাখ লাখ নাই কৈছে 5 লাখে 5 লাখ নহয় আমি এজনৰ বিৰুদ্ধে এটা এখন বেছিকৈ প্ৰিন্সিপল নট কৈছে 5 হয় বেছি কাৰণ ৰিলিজিয়াছ পাৰ্চিকিউটেড ক'ত হৈছে মোৰ দিনতো এখন দৰখাস্ত নাই ৰিলিজিয়াছ পাৰ্চিকিউটেড দৰখাস্ত ক'ত আছে এতিয়া কেইখন আছে দিয়ক তেওঁলোকে কৈছে যে দোজ হু আৰ ৰিলিজিয়াছলি পাৰ্চিকিউটেড এতিয়া কেইখন আছে এইটো দিয়ক যদি নাই আহিব ক'ত 5 লাখ ক'ৰ পৰা আহিলে আমাক সেইটো লাগে আমি 5 লাখ 1 লাখ 2 লাখৰ কথা প্ৰশ্ন নাহে প্ৰশ্ন আহিছে যে অন বেচিছ অফ এ প্ৰিন্সিপল আৰু আমি এইটোও কৈছোঁ যে পৃথিৱীত ক'তো চিটিজেনশ্বিপ ৰিলিজিয়াছ বেচিছত নহয় চাৰ্টেন হেৰিত হয় আজি যি তেখেতে কৈ আছে যে আজিটো হিন্দু বঙালী আহিলে আমাৰ আপত্তি আমি হিন্দু অহাৰ 71ৰ পিছত মুছলমানেই হওক হিন্দুৱেই হওক খ্ৰীষ্টিয়ানেই হওক বুদ্ধিষ্টেই হওক আমি তাৰ বিৰুদ্ধে ঠিক তেখেতসকলে কৈ আছে শ্ৰীলংকাৰ হিন্দুবিলাকক কেলে বাদ দিলে শ্ৰীলংকাৰ মুছলমানবিলাক তাতো মাইনৰিটেড আজি মায়ানমাৰত বাদ দিলে কেলে আজি ভূটানত কেলে বাদ দিছে কিয় ভূটানত হিন্দু হ'ব পাৰে খ্ৰীষ্টিয়ানো হ'ব পাৰে তো আজি কিছু বাদ দিছে কিছু নাই দিয়া তো আজি আমি সেয়েহে কৈছোঁ আমি 5 জন আহে 10 জন আহে 5 লাখ 5 লাখ নালাগে এজনক আমি কিয় দিম য'ত আমাৰ মাটি দিবলৈ নাই আজি মাজুলীতে কিমান মানুহ গৰাখহনীয়া আছে আজি অসমৰ চাৰিওফালে কিমান গৰাখহনীয়া আছে চাকৰি দিবলৈ নাই আকৌ 5 লাখ মানুহৰ বুজাটো আমি কেনেকৈ ল'ম আৰু আগে আমি লৈ থৈছোঁ আৰু অসম চুক্তিৰ আজি যি কৈ আছে তেখেতে সেই চুক্তিৰ ৰূপায়ণ আমিতো বেলেগ বেলেগ কৰিব আছে এইটো নহয় যে ৰূপায়ণটো কৰা হোৱা নাই আজি কি কয় এই IITয়ে হওক চেণ্ট্ৰেল ইউনিভাৰ্চিটিয়ে হওক গেছ কেকাৰেই হওক বিভিন্ন আজি নুমলীগড় ৰিফাইনেৰীৰ কথা কৈছে এই নুমলীগড় ৰিফাইনেৰী আছামে গ'ল এইটোও নহয় যে ইয়াৰ 9 মিলিয়ন বঢ়াবৰ সেই প্ৰস্তাৱ আমাৰ দিনত এইটো নহয় যে আজি আগৰ পৰা আছিল হয় তেখেতে এতিয়া গণটো ইমপ্লিমেণ্ট কৰিবলৈ গৈছে এইটো হয় আজি খেলো ইণ্ডিয়া হৈছে দেখিছে এই ইনফ্ৰাষ্ট্ৰাকচাৰবোৰ কোনে কৰিলে আৰু মই বিচাৰোঁ যে এই চৰকাৰে এই খেলো ইণ্ডিয়াৰ নামত তেওঁলোকে আৰু ইনফ্ৰাষ্ট্ৰাকচাৰ কৰক আমি যেনেকৈ নেশ্যনেল গেমছত ইনফ্ৰাষ্ট্ৰাকচাৰ কৰিছিলোঁ আজিও তেখেতে কৰক কিন্তু আজিতো কৰা দেখা নাই আজি কি কয় ক্ৰিকেট খেল হৈছে ভাল পাইছোঁ যে আজি ক্ৰিকেট খেলখন আজি পাতিব নোৱাৰাৰ কাৰণে দায়ী কোন আমি আৰু ষ্টেডিয়াম বিচাৰিছোঁ আমাৰ যাতে ল'ৰা ছোৱালীয়ে খেলা ধূলাত সকলো ফালৰ পৰা আৰু এইটোও ঠিক আমি যেতিয়া নাছিলোঁ ক্ষমতাত তেতিয়া কি আছিল অৱস্থা এতিয়া হেমন্ত বিশ্ব শৰ্মাই ক'বলৈ বিচাৰিছে যে গুপ্ত হত্যা কোনে বন্ধ কৰিলে আৰু গুপ্ত হত্যানো কোনে দিছিল এই বিজেপি চৰকাৰেই দিছিল হেমন্ত বিশ্ব শৰ্মাই এতিয়া তেওঁ গুপ্ত হত্যা যে হৈছিল আমি যে তাক বন্ধ কৰিলোঁ বহু যে আমি ভাল কাম কৰিলোঁ হয় এইটো ঠিক আজি ঠিক যে সিদ্ধান্ত মোৰ আছিল হেমন্তৰ সিদ্ধান্ত নাই হয় কেতিয়াবা আমি লৈছিলোঁ এইটো নহয় যে আমি সকলোবিলাক তেওঁৰ মতে কৰিছিলে এইটো নহয় কিন্তু এইটোও ঠিক যে আমাৰ দিনত তেওঁ হয় ছেকুলাৰ আছিল